হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ সকলোকে, আকৌ এবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ব্লগটো মানে এনেকুৱা হ'ব, আজি আমাৰ এটা প্ৰগ্ৰেম আছে, বিহু প্ৰগ্ৰেম ডিব্ৰুগড়ত আছে। সেইটো কাৰণে তাৰ কাৰণে মই ওলাবলৈ লৈছোঁ। মই কেনেকৈ ওলাওঁ, কেনেকৈ মেকআপ কৰোঁ, কি কৰোঁ সেইটোকে দেখাওঁ বুলি ভাবিছোঁ আপোনালোকক। তো এতিয়া মই ওলাম, মোৰ লগৰ এজনী আহিব, লাকি। তাই আহি আছে, তাই পাৰ্লাৰত সোমাইছে নেকি। তাই আহিব এতিয়া, অহাৰ পিছত আমি দুজনী একেলগে মেকআপ কৰিম। মই ৰেডি হৈ আছোঁ, চব বস্তু উলিয়াই। তাই অহাৰ অকল দেৰি আৰু, আহক তাই। আহিলে আমি দুজনী একেলগে মেকআপ কৰি মেলি ওলাম, মানে আমি একেটা টিমতে নাচোঁ। লাকি মোৰ ভাল লগৰ, আমি সৰুৰ পৰা একেলগে পঢ়া, একদম ক্লাছ ওৱানৰ পৰা একেলগে পঢ়া। এতিয়ালৈকে যেনিবা আমাৰ বন্ধুত্বটো আছে। এতিয়া আমি আচলতে শিৱসাগৰ সন্মিলিত ছোৱালী হুঁচৰি দল, আপোনালোকে শুনিছে চাগে নামটো, নাই শুনা যদিও নাজানো, ইউটিউবত চাব পাৰে। শিৱসাগৰ সন্মিলিত ছোৱালী হুঁচৰি দল আমাৰ টিমটোৰ নাম। আজি ডিব্ৰুগড়ত প্ৰগ্ৰেম আছে, তাকে যাওঁ প্ৰগ্ৰেম কৰিবলৈ। মনোহৰি কলেজত আছে, কিবা প্ৰগ্ৰেম পাতিছে, কি পাতিছে নাজানো ভালকৈ, মই পাহৰি থাকিলোঁ কি পাতিছে জানো। আৰু এতিয়া যাম, তাকে আমি ওলাম, তাই আহক। তাৰপিছতে মই ভিডিঅ'টো এতিয়াই আৰম্ভ কৰি দিছোঁ। ঠিক আছে তেন্তে, চাই থাকক আপোনালোকে কেনেকৈ ওলাওঁ, কি কৰোঁ। লাকি আহিলে, লাকিয়ে এতিয়া চুলি বোলে লাকিয়ে এতিয়া হেৰি কাপোৰ ইস্ত্ৰি কৰি আছে। মই চুলি ইস্ত্ৰি কৰি আছোঁ বুলি ক'ব নোৱাৰিলোঁ। নহয় দেই, মোৰ কোৱাতহে ভুল হৈ গৈছে, আপোনালোকে ভুল নুবুজিব। লাকি চুলিখিনি ষ্ট্ৰেইটে, তাই সেই কাপোৰ ইস্ত্ৰি কৰি আছে। মই মেকআপটো তেতিয়ালৈকে ষ্টাৰ্ট কৰোঁ কৰিবলৈ, নহ'লে দেৰি হৈছে বহুত। মইশ্চাৰাইজাৰ মোৰ ওচৰত নাই, সেইটো কাৰণে মই ক্ৰীম অকণমানকৈ লগাই লৈছোঁ, ক'ল্ড ক্ৰীম অকণমান নিদিয়া। লাকি আহা, লাকিমণি আহি গ'ল। লাকিমণি আমাৰ এয়া, লাকি ইণ্ট্ৰডিউচ কৰাই দিছোঁ তোমাৰ চেনেলত। মোৰ চেনেলত তাই ভাগৰ চেনেল চেনেল আছে, আৰু ময়ো চিনাকি কৰাই দিছোঁ। একেটা ভিডিঅ'কে আমি নতুন ইউটিউবাৰ আমাৰ, নতুন ব্লগ বনাইছে। তাই এটাহে ব্লগ দিছে, আজিটো ছেকেণ্ড ব্লগ হ'ব হয়নে? ছেকেণ্ড ব্লগ সকলোৱে, মই তাই চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব তাই চেনেলটো। ধুনীয়া ধুনীয়া ভিডিঅ' বনাব, চেলেঞ্জ ভিডিঅ' বনাব, চাই থাকিব আৰু দেখিবলৈ পাব আৰু। ঠিক আছে তেন্তে আমি এতিয়া মেকআপটো ষ্টাৰ্ট কৰোঁ। মই হেৰিটো লগালোৱেই নহয়। আমি ইমান মেকআপ নকৰোঁ, মানে কৰোঁ আৰু মোটামুটি ইমান চব বস্তু মই নাই না বাৰু। এইখিনিয়ে কৰি দিম বুলি ভাবিছোঁ আৰু এইবাৰ প্ৰথম। সেইখিনি মেকআপ এনেকৈ প্ৰগ্ৰেমত পঠিয়াই থাকিলে মোৰ হ'লগৈ আৰু। মোৰ হাতখন বহুত ঘামে। লাইট ইটোও জ্বলাই দিওঁ নিব, আন্ধাৰ হৈছে নেকি? মোৰ ইমান ড্ৰাই হৈ যায় নহ'লে। মেকআপ নকৰাকৈ ধুনীয়া হ'ব দে আমি।
মেকআপ অলম'ষ্ট আমাৰ হৈ গ'ল অলম'ষ্ট মানে হৈয়ে গ'ল আৰু ছেটিং স্প্ৰেটো মাৰিব আছে অঁ লাইনাৰ লগোৱা নাই কাজল লগোৱা নাই লাইনাৰ মোৰ আইলেছেছ লগোৱাৰ পিছত মোৰ এটা চকু সৰু আৰু এটা চকু ডাঙৰ হৈ যায় বহুত অশান্তি লাগে এটা চকু সৰু হৈ আছে এটা চকু ডাঙৰ হৈ আছে ডাঙৰ কৰিব নোৱাৰিছোঁ ডাঙৰ সমান কৰিব নোৱাৰিছোঁ মই চ' এইটো ফাইনেল লুক আমাৰ ওলাই হৈ গ'ল মানে মোৰ ওলাই হৈ গ'ল ভণ্টি বহুত দেৰিকৈ আহি পাইছেহি তাই ইভাগে আমাৰ টিমত লহৰি নাচিছিলে কিন্তু আজি ছোৱালী নাচিব ছোৱালী আমাৰ কম আছে যিহেতু চব মানে ক'ৰবাত গ'ল সেইটো কাৰণে এতিয়া তাই ছোৱালী নাচিব তাই গাঁৱৰ পৰা আহি পাইছেহি এতিয়া যি ওলাই আছে আমাৰ বাকীখিনি হৈয়ে গ'ল গাড়ী চাৰিও আহিলেই গাড়ী আহিলেই আমি ওলাই যাওঁ আৰু এতিয়া আৰু মই বেছি দীঘল নকৰোঁ ব্লগটো এইটো আৰু আমাৰ প্ৰগ্ৰেম চগ্ৰেমো দেখাবলৈ নোৱাৰিমেই চাগে আকৌ 31st আমাৰ এটা প্ৰগ্ৰেম আছে পাৰিলে সেইদিনাখনকৈ ভালকৈ বনাম সেইদিনাখনকৈ আমাৰ মানে প্ৰগ্ৰেমো আপোনালোকক দেখাম যদি ক্লিপ ল'বলৈ পায় কোনোবা লগত যাব লাগিব ঠিক আছে তেন্তে চাই থাকক আগলৈ ওলাই হৈ গ'ল এতিয়া আমি যাওঁ ওলাইছোঁ আহি গাড়ী ৰখি আছেহি বিউটি এজনী লাকি এজনী ভণ্টি মল্লিকা এতিয়া আমি যাওঁ কিমান দিন নাচিব পোৱা নাই বছৰ কেইদিনমানৰ আগত নাচিছিলোঁ পিছে হ'লেও আৰু দিন হোৱা নাই মনটো বহুত দুখ লাগে এতিয়া নাচিমগৈ ভালকৈ ফাইনেলি আমি প্ৰগ্ৰেমৰ জেগাত পাই গ'লোহি মই ভাবিছিলোঁ এখন মনোহাৰী কলেজত প্ৰগ্ৰেম আছে বুলি ভাবিছিলোঁ কিন্তু মনোহাৰী কলেজত নহয় চাহ বাগিচাতহে আমাৰ প্ৰগ্ৰেম এতিয়া আমি আহি জাষ্ট পাইছোঁহিহে দেৰি হ'ল বহুত আমাক এতিয়া বহিব দিছে মই ইয়াত ফাৰ্ষ্ট টাইম আহিছোঁ ইমান ধুনীয়া ইয়াতে জেগাবোৰ মানে হেৰি লোকেশ্যনটো এইটো বাংলোটো চাগে দেই ভালকৈ নাজানো বহুত ধুনীয়াকৈ হেৰি ডেক'ৰেট কৰি থৈছে ইয়াতে হৰ্চ ৰাইডিঙৰ কাৰণেও আছে হেৰি ঘোঁৰা চৰা ৰাখি থৈছে বহুত ধুনীয়া হয় জেগাটো ঠিক আছে তেন্তে আমাৰ প্ৰগ্ৰেমৰ টাইম আছে আপোনালোকে চাই থাকক প্ৰগ্ৰেম কৰি হৈ গ'ল আমি এতিয়া আহি খানা খাবলৈ কাৰণে মাতিছে খানা খাওঁগৈ এতিয়া কিবা বেণ্ড এটা আহিছে কলকাতাৰ পৰা বেণ্ডটোৱে এতিয়া কিবা পাৰফৰ্ম কৰি আছে সেইফালে সেইডোখৰতে হৈ আছে আমাৰ সেইডোখৰ লাগিছে সেইডোখৰ এতিয়া আমি খানা খাওঁগৈ এইখন ইমান ধুনীয়া নহয় মই আকৌ আহিম আমি লাকি আমাৰ পাতিছোঁ ন লাকি আমি আহিম ন ইয়াত ঠিক আছে তেন্তে আমাৰ হৈ গ'ল চব খাই মেলি এতিয়া আমি যাবলৈ লৈছোঁ ঘৰলৈ যাওঁ ইমান ধুনীয়া জেগাটো যাবলৈ মন যোৱা নাই মোৰ কোনোবাই মোক পইচা এগালমান দিয়ক মই ইয়াতে থাকিম দুদিনমান আমি থাকোঁ ব'ল চ' ইমানেই আছিলে আৰু ভিডিঅ'টো ফাইনেলি আহি আমি ঘৰ পালোঁহি এতিয়া 11টা বাজিছে 11:08 হ'ল এতিয়া আহি পিনি ঘৰ পাইছোঁহি আমি ইমান ভাগৰ লাগিছে মানুহৰ মন নাছিল এক্সাইটমেণ্টত গৈ পিনি একদম এক্সাইটমেণ্টত পূৰা নাচিলোঁ এতিয়া পূৰা ভৰিটো বিষাইছে আৰু হেৰি কি কয় মানে বহি আহোঁতেও ট্ৰেভেলাৰত মানে ভালকৈ আমি শান্তিত বহিব নোৱাৰিও ন ভৰি চৰি মেলি সেইটো কাৰণে শান্তিত অকণমান ভৰিৰ বিষটো বেছি হৈ গ'ল আৰু এইটোৱে আছিলে আজিৰ ব্লগটো মোৰ ছেকেণ্ড ব্লগ প্ৰথম ব্লগটো আপোনালোকে ভবাতকৈ মই ভবাতকৈ বহুত বেছি মৰম দিলে তাৰ কাৰণে বহুত 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 ধন্যবাদ আৰু তেনেকৈয়ে যাতে আপোনালোকে মোক মৰম দি যায় তাকে আশা কৰিলোঁ
আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ছ' মাছ